সম্পৰ্কত বৰ্তাক তাই কৈছিল বিষৰ টেবলেট আছে মোৰ তাত, কিন্তু তাৰ পিছতেই সুন্দৰী যুৱতীৰ ভয়ংকৰ জাল। কিদৰে সুন্দৰী যুৱতীৰ জালত পৰিছিল ৭২ বছৰীয়া বৃদ্ধ। হয়, যোৰহাট কাণ্ড পোহৰলৈ অহাৰ পিছতেই প্ৰমাদ পোহৰলৈ আহিছে এটাৰ পিছত আন এটা তথ্য। কলেজীয়া ছাত্ৰীয়ে নিজেই গোপন ভিডিঅ' ৰেকৰ্ড কৰি আপলোড কৰিছিল পৰ্ণ ছাইটত। আৰু পৰ্ণ ছাইটৰ ভিডিঅ' দেখাৰ পিছতেই এগৰাকী ৭২ বছৰীয়া বৃদ্ধই লৈছিল চৰম পন্থা। প্ৰশ্ন উঠিছিল কেনেদৰে কলেজীয়া ছাত্ৰীগৰাকীৰ ভয়ংকৰ জালত পৰিছিল ৭২ বছৰীয়া বৃদ্ধগৰাকী। সম্পৰ্কীয় বৃদ্ধগৰাকীক হেনো ছাত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত কৈছিল ঘৰলৈ আহক, আৰু তেতিয়া বৃদ্ধগৰাকীয়ে হেনো কৈছিল গাৰ বিষ আছে এতিয়া নাযাওঁ, কিন্তু ছাত্ৰীগৰাকীয়ে তেতিয়াই উত্তৰ দিছিল। আৰু এই ৭২ বছৰীয়া আৰু কলেজীয়া ছাত্ৰীৰ ভাইৰেল ভিডিঅ' আপুনি চালেনে নাই সেয়া আমাক কমেণ্টত নিশ্চয় জনাব। মানে কিবা টেবলেট খুৱাই অলপ বেয়া কামত লিপ্ত কৰিছে, এতিয়াহে গম পাইছোঁ। আমি আগতে তেনেকৈ গম পোৱা নাই। তাৰপৰা সেই ল'ৰাজনে লাজ পাইছে। এইজনী তাৰ বায়েক আছে, ককায়েক আছে, নীয়েক আছে পৰিয়ালটোত। এইখিনিতে এজন ককায়েকৰ ঘৰ আছে। সি নিজে অলপমান এই কথাটোত গম পায়। যেতিয়া আমাৰ এই কথাটো লিক আউট হৈ গ'ল, লিক আউটৰ পাছত তাৰ অলপ চেণ্টিমেণ্ট হৈ গ'ল। চেণ্টিমেণ্ট হৈ সি গৰু এৰাল দিবলৈ গৈ আমাৰ পথাৰৰ মাজত এইবোৰ চাপৰি জেগা আছে, চাপৰিত গৈ পেলাই সি তাক কৰিলে। ইহঁতৰ ঘৰৰ মানুহে গোটেই বিচৰা খোজা কৰাও হ'ল। কৰাৰ পাছত প্ৰথমতে পোৱা নাছিল, লাষ্টত গৈ আমাৰ ইহঁতৰ যিটো ল'ৰা তাৰ ভতিজাক, সেই ভতিজাকে গৈ পাইছেগৈ গছ